গুড ইভিনিং। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই চাগে, আমাৰো ভালেই। মা বেটি মিছ ব্লগছলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ ইয়াৰ পথাৰৰ পৰা। ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ, কি কাৰণে দেখাওঁগৈ ব'লক আপোনালোকক। কি কাৰণে মানে ভিডিঅ'টো এতিয়া ইভিনিঙত ষ্টাৰ্ট কৰি দিছোঁ। একদম পথাৰৰ মাজত আছোঁ। এইফালে এয়া এনেকৈ পথাৰৰ মাজতকৈ আছোঁ। দেখিছেনে ককাক আৰু আইতাক আৰু আমাৰ ছোৱালীক কৈছে চাওঁ। কৈছিলোঁ যে কি কৰি আছে, এয়া কৰি আছে, বৰশী বাই আছে। এজনী পালা দেখাবা নি? বৰশী বাই আছে। আছোঁ পথাৰৰ মাজতে, সিহঁতি বৰশী বাই আছে। সেয়া হাই কৈ দিয়া আকৌ। বৰশী বাই খুব ভাল পাইছে এইকেইদিন। বৰশী তাইও বাইয়ে আছে, দেউতাকৰ লগতো বাই, আইতাকৰ লগতো বাই। পুখুৰীটো পানীও শুকাইছে যে অলপ, সেইকাৰণে গা ধুব লাগিব এনেও এতিয়া গোটেই মাছ চাছ চুই কৰি। চাই থাকক ভিডিঅ'টো, কি দেখাব পাৰোঁ নাজানো তথাপিতো। বহি বহিনো কি কৰিম, মই এতিয়া ভাবিলোঁ মানিমুনিকে বুটলোঁ। তো মই মানিমুনি বুটলি আছোঁ আৰু সিহঁতি বৰশী বাই আছে তাতে, মই এইখিনিতে ৰৈ মানিমুনি বুটলি আছোঁ। ঠিক আৰু অলপ বুটলি লওঁ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। মুকলি আৰু এতিয়া মানিমুনিকে বুটলিলোঁ। ভাবিছিলোঁ কচু বুটলিলোঁ, কচু নুবুটলোঁ। মানে বুটলি আছোঁ আৰু এয়া। কোনে কোনে ভাল পায় বাৰু মানিমুনি খাই জনাবচোন। মই কিন্তু চাটনি কৰি খাই খুব ভাল পাওঁ মানিমুনি। ছোৱালীজনী দেখিছেনে আহি আছে। আমাৰ ইহঁতি মানে পুখুৰীতে বৰশী বাই থকা দেখি তাই আহিলে। কি কৰি আছেনো, ময়ো এইটো ভিডিঅ' কৰি আছোঁ যে তাই আহিলে। চোনচোনি বৰশী বাই আছে ভণ্টিহঁতে। তই দেখি পেলাই আহিলে পাই আছে কেইজনীমান। তই দেখি পেলাই আহিল নেকি? অঁ ভিডিঅ' কৰি আছোঁ আকৌ। হাই কৰি দে। হাই মানে পিছফালখন পূৰা মুকলি নহয় জানো পথাৰখন, আৰু এইফালে পিছফালবোৰ আমাৰ পুখুৰীটো, এইটো পুখুৰীটোৰ পৰা সিফালে দেউতাই এইখিনিতে জেং কৰি আছে। মানে জেং মানে জেং কেইডালমান উঘালি আছে হেৰি কৰিবলৈ, কি কয় সেনেকৈ ডাংপতি লগাইছে। ডাংপতিত মানে গুজিবৰ কাৰণে, আৰু খৰি ডাল কাটিছিলে, গছৰ ডাল কটাৰ পিছত হেৰি কি কয় খৰিৰ কাৰণে কৰি আছে। এতিয়া ধান চান বহাব লাগে, খৰি লাগেই নহয় সেইকাৰণে। আৰু আপোনালোকক কৈছোঁ মানে ভিডিঅ'ত দেখাইছিলোঁ ঘৰত তেতেলী বুলি, কিন্তু ঘৰত তেতেলীজোপা দেখুওৱা হোৱা নাই নহয়। তেতেলীজোপা চাওঁগৈ বোলো, দেখাম দেই আপোনালোকক তেতেলীজোপা। সৌজোপা তেতেলী এনেকৈ ভালকৈ দেখা নাই চাগে। তেতেলী পূৰা লাগি আছে। তো মই হেৰি কৰি দেখাই আছোঁ, বেক কেমেৰা কৰি দেখাই আছোঁ দেই। তেতেলী লাগি আছে, ভালকৈ ধৰিব নোৱাৰিব, আন্ধাৰ হৈছে যে, হ'লেও ওলমি আছে। হৈ ইয়াত তেতেলী খৰি কাটি আছে। দেখিছিলে মই জেং কৈছিলোঁ যে, এই জেংবোৰ নিব। জিকা গুটি দিছে, জিকাত বগাইছে আৰু তাৰপিছতে ভাতকেৰেলা বগাইছে, তাত দিবগৈ। আৰু এইফালে এয়া এই চুনচুনি এজনী ৰখি আছে মোবাইল টিপি টিপি।
মানে ভিডিঅ' আৰু ৰিলছ কৰাত এক্সপাৰ্ট, মানে তাই মোক ৰিলছ কৰি দিয়ে। তাৰপিছতে এইফালে আমাৰ ছোৱালীয়ে আইতাকে পুৰা একেবাৰে বৰশী বাই আছে, দেখিছে? খুব হাঁহিছে একেবাৰে কথা পাতি পাতি দুইজনীয়ে। এইক এতিয়া কৈছোঁ মোক বোলো ৰিলছ এটা কৰি দে, তাই মানে আহিলে কৰিলে মোক পথাৰৰ মাজত ৰিলছ বনাই দিয়ে, কৰিলে তাই মানে এতিয়া মোক ৰিলছ এটা বনাই দিব। কৈ দিবি দেই, ধুনীয়াকৈ কৈ দিবি, চাই থাক। এইফালে এয়া ছোৱালীয়ে বৰশী বাই পোৱা মাছ। বৰশী চৰশী বাই আহি গা পা ধুই এয়া ফূৰ্তি খাই আছে। ইমান গৰম উঠিছে আৰু ইমান ভাগৰ লাগিছে, সেইবাবে ফূৰ্তিকে খাই আছে। বৰশী বাই ভাল লাগিলে নেকি? বহুত ভাল লাগিলে। আমি বাই আছিলোঁ বাৰু, ভিডিঅ' কৰা হোৱা নাছিলে, ত' ভাবিলোঁ বৰশী বাই আছিলোঁ এতিয়া ভিডিঅ' এটা কৰি খাওঁ, ত' মই ভিডিঅ'টোকে কৰিলে। ভাগৰ লাগিছে, আহি তাই একদম ধুনীয়াকৈ ফূৰ্তি খাই আছে। এইফালে এয়া ছোৱালীয়ে পোৱা মাছ আইতাকে বাচি দিলে, আৰু এইফালে এয়া আইতাকে পোৱা মাছ বাচি থৈ দিছে, কিন্তু আইতাকে বেছি পালে দেই।